নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত কেইটামান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ আৰু কুৱেশ্যন আনচাৰ কেইটা হৈছে এনেকুৱা ধৰণৰ। কুৱেশ্যন নম্বৰ 1, আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট। কুৱেশ্যন নম্বৰ 2, মণিৰাম দেৱানৰ লগত কোনজন সহযোগীক ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 3, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত অসমত ক'ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নলবাৰী। কুৱেশ্যন নম্বৰ 4, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱানক 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 5, পথৰুঘাটৰ কৃষক বিদ্ৰোহত কিমানজন কৃষক শ্বহীদ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰায় 130 জন কৃষক শ্বহীদ হৈছিল।